চাহ কাপত পতিবনে নাই বাৰু? চাওঁচোন। অ দাদা, দাদা, অ দাদা, চাহ কাপত দাদা, অ দাদা, কোন? আহা আপোনালৈ চাহ আনিছিলো। বহা বহা। এৰি ঘিয়নি কৰে অচিৰে তুমি মই মিলিম দুয়ো পাৰে পৃথিৱী থৈ ভাল পোৱাৰে দিঙা মেলি কিয়নো আনিব লাগে চাহকাপ? এনেই আনিলো চাহ একাপহে আপোনালৈ বুলি। খাওক। এৰি ঘিয়নি কৰে অচিৰে তুমি মই মিলিম দুয়ো পাৰে পৃথিৱী থৈ ভাল পোৱাৰে দিঙা মেলি এৰি ঘিয়নি কৰে অচিৰে তুমি মই মিলিম দুয়ো পাৰে পৃথিৱী থৈ ভাল পোৱাৰে দিঙা মেলি থাকিম অকলে অকলে থাকিম অকলে অকলে পাৰিম জীৱন সজাবলে ভুলতো নাচাবা তুমি নামাৰিবা মিঠা হাঁহি নেলাগে তোমাৰ মৰমকে নেলাগে তোমাৰ প্ৰেৰণাকে থাকিম অকলে অকলে থাকিম অকলে অকলে পাৰিম জীৱন সজাবলে আপোনাৰ এই মুহা নে পোহা সেইটোৱে দেখিলে কিবা কয়। এইজনী ফুহা নহয় অ' মুহা। ফুহা নহয় মুহা। আজিকালি সম্বন্ধবিলাক নাইকিয়া হৈ গ'ল। মাহী মহা পেহী পেহা জেঠাই বৰপিতাই বৰমা একদম নাইকিয়া হৈ গ'ল। আৰু তোমাৰ মুখত যে ফুহা শুনিলোঁ মোৰ হাঁহিয়ে উঠি গ'ল। নেলাগে তোমাৰ মৰমকে নেলাগে তোমাৰ প্ৰেৰণাকে থাকিম অকলে অকলে যাওঁ দেই। মোৰ যোৱা আহি থাকিবা দেই।
ঠিক আছে। পদূলিতে কলৰ পুলি তাতে আমৰ ডালি সীতা দেৱী বাৰ্তা দিয়া জোৰোণ আহিল বুলি। হেল্ল' বোধে কি হ'ল ভোগমনক ঘৈণীয়েকে চুলিত ধৰি সেইটো তাৰ মূৰত চুলিয়েই নাই হা কাষত থকা চিৰক নাই কি জাননে নাই সেইটোৱে ৰাতিপুৱাই কদমলৈ যায় আৰু গৈ পেলাই সেই সোপা কৰে চিৰক কি মই বিচাৰ কৰি দিব লাগিব সেইটো শুন মই নামঘৰে চিন্তাই নকৰিবি তই হা সন্ধিয়া কৰিবি সন্ধিয়া হা সন্ধিয়া মানুহ বেছি নালাগে তই থাকিবি আৰু সিহঁত দুটা হা যোগাৰটো ভালকৈ ৰাখিবি দেই পিছফালে বান্ধা অঁ হ'ব নহয় এই মোৰ মানে বহুত জৰুৰী কাম আছে বুজিছনে হা অঁ হৈ যাব আৰু ফোন নকৰিবি তই মহা দিগদাৰী তোৰ অঁ পিছলৈ ইটাকেইটা পাই থোৱা আছে কাৰণে দেই কৃষ্ণ ভালে আছে নহয় কৃষ্ণ গাটো অকণমান ভাল পোৱা হৈছেনে ক'তনো ভাল পাইছোঁ ৰ'ব মই চকী এখন আনি দিওঁ কৃষ্ণ সন্ধিয়া বোধহয় তাত যাব লাগিব হা ভগৱানৰ কামটো চিজিল কৰি ল'বলৈ পিছ বাৰাণ্ডাতে কৰিম কৃষ্ণ হ'ব এই যায় আয়ো দেখি বৰ কষ্টখন হৈছোঁ মানুহজনী সেইখিনিতে ভাও কৃষ্ণ এতিয়া হেৰি অকণমান লৈ আহিছিলোঁ ভাল হৈ যাব ভাল হ'ব এই হেৰি নহয় এই ল'ৰাই ফোন চোন কৰিছেনে নাই আজি বহুত দিন হ'ল ফোন চোন কৰাই নাই চিন্তাই হৈছে তাৰ কিবা অসুখ বিসুখেই হ'ল নেকি সি ফোন চোন এটাও নকৰা হ'ল মই ফোন কৰিব নাজানো নহয় সি কৰিলে মই যেনে তেনে উঠাওঁ আৰু অঁ এই হেৰি নহয় এই মোৰটো প্ৰায় কৰি চাওঁ হা নম্বৰটো ক'ব লাগে 943535 3
গৈছে The number you have dialed is currently busy. Please try later. নাই ধৰা आपके द्वारा डायल किया गया नंबर अभी व्यस्त है। कृपया कुछ समय पश्चात प्रयास करें। নধৰিলে ফোন বাৰু এই যে মই ঔষধ পালি দিলোঁ সন্ধিয়া পালি ৰাতিয়ে পালি এতিয়া পটককৈ এক পালি খাই দিব লাগে ভাল হৈ যাব চিন্তা কৰিব নালাগে মই আছোঁ নহয় এই গধূলি আৰু ৰাতিপুৱালৈ থৈ দিলেই হ'ল আৰু সেইখিনি ভাল হৈ যাব ভাল হৈ যাব ভাল হৈ যাব প্ৰভুৱে দিছে আৰু শক্তি আৰু এনেই নামঘৰীয়া নহয় নহয় আৰু হেৰি এই আৰু এবাৰ ফোনটো লগাই চাওঁ কি হয়নো বাৰু গৈছে The number you have dialed is currently busy. Please try later. आपके द्वारा डायल किया गया नंबर अभी व्यस्त है। कृपया कुछ समय কাটি দিলে হেৰি হ'ল মই এইবাৰ শেষৰবাৰ কৰোঁ উঠাই নুঠাই এইবাৰ মই চাওঁ এই লগালোঁ আৰু বাজিছে হেল্ল' লাগিছে কোন নামঘৰীয়া হা ইমান ডিষ্টাৰ্ব দি থাকে যে কিয় ফোনত কি বেলেগ কাম নাই নেকি মোৰ ইমান অফিচত কাম কৰি শান্তি নালাগে ঘৰত আপুনি নামঘৰীয়া নামঘৰত কৰি থাকক মোৰ সেইটো নচলে ন মোৰ কাম কৰিলে চলিব ফোন নকৰিব আজিৰ পৰা এনেকৈ ফোন কৰি ডিষ্টাৰ্ব দি নাথাকিব বুজি পাইছে ফোন কাটক বুলি কৈছোঁ নহয় ফোন কাটক মই গৈ থাকোঁ ঔষধ পালি মই কোৱা মতে খাই থাকিব মই আছোঁ চিন্তা নকৰিব কৃষ্ণ কৃষ্ণ মই যাওঁ মই দিয়া ঔষধ পালি মই কোৱা মতে খাই থাকিলেই হ'ল ভাল হৈ যাব মই আছোঁ মই নামঘৰীয়া মই আছোঁ কোনে ফোন কৰিছে এই গাঁৱৰ মানুহ ব'লা ব'লা যাওঁ ব'লা ফোন কাটক বুলি কৈছোঁ ফোন কাটক ফোন নকৰিব আজিৰ পৰা এনেকৈ ফোন কৰি ডিষ্টাৰ্ব দি নাথাকিব বুজি পাইছে ফোন কাটক বুলি কৈছোঁ ফোন কাটক কৃষ্ণ প্ৰভু হেল্ল' মই মানে বৰপিতাই নামঘৰীয়া কৃষ্ণ কৃষ্ণ কি হ'ল মোক ফোনটো নিদিলে যে পোনা ভালে আছেনে
হেৰি ভাল ভাল হেৰি সি মানে ক'লে অলপ পিছত হেনো ফোন কৰিব নিজে ক'লে তাৰমানে অফিচৰ কাম যে ঢেৰ কামত ব্যস্ত হৈ আছে আবেলি ফোন কৰিবনে সি কৰিব 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 সি কৈছে ফোন কৰিব আবেলি এই তাৰ নতুন অফিচ যে এই ঢেৰ ব্যস্ত সি আৰু কৈছে নহয় মোক ঐ তাক যে বছে হেনো বিৰাট ভাল পায় একদম ভাল লাগিছে শুনি তাৰ কথা তাৰ কাম বোলে ভাল পাইছে সেইকাৰণে সি সময় পোৱা নাই তাৰ কামবোৰ বৰ পৰিপাতি নহয় সেইকাৰণে চাগে তাক কাম ঢেৰ দিছে মাক যে তোৰাৰ কথা কেনেকৈ ভাবিছে মই আপোনাক লাষ্ট ৱাৰ্নিং দিছোঁ আমাৰ ঘৰত গৈ গৈ ফোন লগাই নাথাকিব শুনিছা নাই বুজাওক ল'ৰাই ফোন কৰে নে নকৰে আচল কথাটো মইহে জানো কৰিব কৰিব কিয় নকৰিব ফোন ল'ৰা কাৰ সি মোৰ ল'ৰাহে কৰিব কৰিব ফোন অ' ভনী নেকি অ' ভনী ভনী এফালে আছোন এফালে অ' বৰমা আহ এইকে ফোন এটা কৰিবলৈ দিব লাগিব কোনালৈ কি হ'ল বৰমা তই ক'ত যাৱ ভনী মই খেললৈ যাওঁ গেম আছে আজি হয় নেকি ৰচোন আমাৰ পোনালৈ ফোন এটা লগাই দিবি বৰমা ভাল পাইছেনে আপুনি অকণমান এই নামঘৰীয়াই ঔষধ দি গৈছিলে দুপালিমান খাইছোঁ ভাল পাইছোঁ অকণমান তই আমাৰ পোনালৈ ফোন এটা লগাই দেচোন কি বুলি ছেভ আছে নাম্বাৰটো এই পোনা বুলি উঠাই থোৱা আছে চাচোন কাটি কাটি দিছেচোন আকৌ এবাৰ লগাইছোঁ ৰ'ব সি বৰ ব্যস্ত সি অফিচত আছে চাগে বাৰে বাৰে কাটি কাটি দিছে কাৰ ফোন এই গাঁৱৰ মানুহ এজনে কৰিছিলে মোৰ দেৰি হৈছে দিয়ক মই খেলৰ পৰা যেতিয়া ঘূৰি আহিম আকৌ এবাৰ লগাই দিম আপোনাক কিয় কাটি কাটি দিছে বাৰু বাৰে বাৰে ফোনটো কিবা অসুবিধা হৈছে নেকি সি বেমাৰ আজাৰ হৈছে নেকি বাৰু তাৰ
কেনেকৈ খবৰ পাম এতিয়া? কৃষ্ণ হেৰা আছানে? অঁ নামঘৰীয়া দেউতা। কৃষ্ণ অকণমান ভাল পাইছানে? ইয়াতে দুপালি দিছোঁ, জ্বৰ দি মৰি যাব। কৃষ্ণ এতিয়াই এপালি খাই দিয়া কৃষ্ণ ভাল হ'ব চিন্তা কৰিব নালাগে। হেৰি বাৰু এই নহয়, এই ল'ৰাই ফোন চোন কৰিছেনে? নাই কৰা। 3 পালি আছে, এতিয়া এপালি খালা, পিছৰ 2 পালি ৰাতি খাই দিবা, ভাল হৈ যাব, চিন্তা কৰিব নালাগে।
হ'ব। হেৰি মানে এই তুমি বৰকৈ চিন্তা কৰি নাথাকিবা। কাম এটা কৰা, পুনাৰ এড্ৰেছটো দিয়া, মই তাক বিচাৰি যাওঁ। দেউতা, এই গুৱাহাটী হেন জেগাত আপুনি কেনেকৈ অকলে যাব? কেনেকৈ বিচাৰি পাব আপুনি তাক? এই ভনীকো লগতে লৈ যাব। সেইটো অৱশ্যে বেয়া নহ'ব, সেইটোৱে কৰিব লাগিব। তুমি চিন্তা নকৰিবা, মই কৈ দিম। বৰ্মা, অ' বৰ্মা, বৰ্মা, অ' মই বিদায়, ময়ো যাম তাৰ লগত। খুব ভাল হ'বা, দেখিলা হৈ যাব এতিয়া। চিন্তা হেৰি কৰিবা তুমি, একেবাৰে চিন্তা নকৰিবা। ওলাবি গুৱাহাটী বাছ। বৰ্মা, আপুনি এড্ৰেছটো দিয়ক, আমি দুইটা ৰাতিপুৱাই গুৱাহাটীলৈ যাম।